ফ্ৰেণ্ডছ নৱৰাজ টেক টকছলৈ আপোনালোক সকলোকে স্বাগতম। বন্ধুসকল, বৰ্তমান সময়ত হোৱাটছএপে লৈ আহিছে এক বিগ আপডেট, যিটো নেকি আপোনালোকৰ কাৰণে বহুতেই হেল্পফুল হ'ব। আৰু আপুনি যদি এই ফিচাৰটি ইউজ কৰে তেন্তে হোৱাটছএপ চলোৱাৰ মজাই বেলেগ হ'ব। গতিকে আপোনালোকে যদি জানিব বিচাৰে এই নতুন ফিচাৰটো কি হয় বা এই নতুন ফিচাৰটো আমি কেনেকুৱা ধৰণে ব্যৱহাৰ কৰিব লাগে, তেনেহ'লে মোৰ এই ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব। এতিয়া ব'লক বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হোৱাটছএপৰ এই নতুন ফিচাৰটো কি হয় সেইটো জনাৰ আগতে আপোনালোকে আপোনালোকৰ হোৱাটছএপটো আপডেট কৰি ল'ব, কিয়নো আপডেট ভাৰ্চনতে এই ফিচাৰটো এভেইলেবল হয়। বন্ধুসকল, হোৱাটছএপটো আপডেট কৰাৰ পিছত আপোনালোকে হোৱাটছএপটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ওপৰত আপোনালোকে থ্ৰী ডট দেখা পাইছে, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি ছেটিংছত যাব। ছেটিংছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আপোনালোকৰ হোৱাটছএপৰ যিটো প্ৰফাইল হয় সেই প্ৰফাইলটো আহি যাব। আপোনালোকে দেখা পাইছে এনেকৈ ধৰণে আহি যাব। তাৰ ওচৰত আপোনালোকে দেখা পাইছে এটা QR কোডৰ আইকন আহি গৈছে। বন্ধুসকল, এইটো আগতে নাছিলে, হোৱাটছএপে ৰিচেণ্টলি এই ফিচাৰটো এড কৰিছে। আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ ধৰণে ইণ্টাৰফেচ আহি যাব। ওপৰত আপোনালোকে আপোনালোকৰ হোৱাটছএপৰ যিটো প্ৰফাইল পিকচাৰ হয় সেইটো দেখা পাব। তাৰপিছত আপোনালোকৰ নামটো থাকিব। তাৰপিছত আপোনালোকৰ সন্মুখত এটা QR কোড আহি যাব, আপোনালোকে দেখা পাই আছে। অকল এতিয়া আপোনালোকে ভাবি চাব বোলা যে এই QR কোডটোৰ কাম কি হয় বা ইয়াক আমি কেনেকৈ ধৰণে ইউজ কৰিম। বন্ধুসকল, ইয়াত আপোনালোকে ওপৰত দুটা অপশ্যন দেখা পাইছে, এটা হৈছে মাই কোড আৰু এটা হৈছে স্কেন কোড। আপোনালোকে দেখা পাইছে দুটা অপশ্যন ইয়াত আহি গৈছে। এতিয়া এই দুটা অপশ্যন আমি কেনেকৈ ধৰণে ইউজ কৰিম বা এই দুটা অপশ্যনৰ কাম কি হয় সেইখিনি মই আপোনালোকে এই ভিডিঅ'টোত কৈ আছোঁ। বন্ধুসকল, এই যিটো QR কোড হয় এইটো হৈছে আপোনাৰ হোৱাটছএপৰ QR কোড, মানে ইয়াত আপোনাৰ হোৱাটছএপৰ যিখিনি ডিটেইলছ হয় সকলোখিনি ডিটেইলছ ইয়াত থাকিব। এতিয়া এই যিটো QR কোড হয় এই QR কোডটোৰ কাম কি হয়, ইয়াত তলত লিখা আছে যে ইউৰ ফ্ৰেণ্ড can scan this code to get your WhatsApp number। যদি আপোনালোকৰ ফ্ৰেণ্ডসকলে এই যিটো কোড হয় এই কোডটো স্কেন কৰে এই স্কেন কোড অপশ্যনটোৰ সহায়ত, তেনেহ'লে আপোনালোকৰ ফ্ৰেণ্ডসকলে আপোনালোকৰ হোৱাটছআপ নাম্বাৰটো পাই যাব। ধৰি লওক আগতে কি হৈছিলে যে আপোনাৰ কোনোবা ফ্ৰেণ্ড বা ৰিলেটিভে আপোনাৰ পৰা হোৱাটছআপ নাম্বাৰটো বিচাৰিছিলে আৰু আপুনি তেওঁক আপোনাৰ হোৱাটছআপ নাম্বাৰটো দি দিছিলে আৰু তাৰপিছত আপুনি তেওঁৰ লগত হোৱাটছআপত চাট কৰিব পাৰিছিলে। কিন্তু এতিয়া আপোনাৰ পৰা যদি কোনোবা ফ্ৰেণ্ড বা ৰিলেটিভছে আপোনাৰ হোৱাটছআপ নাম্বাৰটো বিচাৰে, তেনেহ'লে আপুনি তেওঁক আপোনাৰ হোৱাটছআপ নাম্বাৰটো দিয়াৰ প্ৰয়োজন নাই। আপোনালোকে কি কৰিব, আপোনালোকে সেই ফ্ৰেণ্ড বা ৰিলেটিভজনৰ মোবাইলটো ল'ব। তাৰপিছত আপোনালোকে হোৱাটছআপত যাব, হোৱাটছআপ ছেটিংছত যাব। তাৰপিছত এই যিটো QR কোডৰ অপশ্যন হয় তাত যাব গৈ আপোনালোকে কি কৰিব, আপোনালোকৰ যিটো মাই কোড হয় সেই কোডটো আপোনালোকে এই স্কেন কোড যিটো অপশ্যন হয় সেই অপশ্যনটোৰ সহায়ত আপোনালোকৰ এই কোডটো স্কেন কৰি দিব। স্কেন কৰাৰ লগে লগে আপোনাৰ হোৱাটছএপৰ যিটো ডিটেইলছ হয় সেই ডিটেইলছটো সেই ফ্ৰেণ্ডজনৰ ওচৰত গুচি যাব। আপুনি তেওঁক আপোনাৰ হোৱাটছএপ নাম্বাৰটো দিয়াৰ প্ৰয়োজন নাই বা নামটো কোৱাৰ বা আপোনাৰ হোৱাটছএপ ডিটেইলছ কোৱাৰ প্ৰয়োজন নাই। মাত্ৰ আপোনাৰ QR কোডটো স্কেন কৰাৰ লগে লগে তেওঁৰ মোবাইলত আপোনাৰ যিখিনি হোৱাটছএপ ডিটেইলছ হয় সেই ডিটেইলছখিনি গুচি যাব আৰু তেওঁ আপোনাৰ নাম্বাৰটো তাৰ পৰা ছেভ কৰি ল'ব পাৰিব। এনেকুৱা ধৰণে যদি সেই ব্যক্তিজন বা সেই ফ্ৰেণ্ডজনৰ নাম্বাৰ আপোনাৰ মোবাইলত ছেভ কৰিব লাগে আৰু সেই ব্যক্তিজন আপোনাৰ কাৰণে নিউ হয়, মানে আপোনাৰ লগত সেই ব্যক্তিজন বা সেই ফ্ৰেণ্ডজনৰ যদি হোৱাটছআপ নাম্বাৰ নাই, তেতিয়াহ'লে আপুনি তেওঁৰ QR কোডটো স্কেন কৰিব লাগিব এই স্কেন কোডৰ সহায়ত। এই স্কেন কোডৰ সহায়ত আপুনি সেই ব্যক্তিজনৰ QR কোডটো উলিয়াই পেলাই স্কেন কৰি দিব। স্কেন কৰি দিয়াৰ লগে লগে সেই ব্যক্তিজনৰ যিটো হোৱাটছআপ ডিটেইলছ হয় সেই হোৱাটছআপ ডিটেইলছটো আপুনি পাই যাব আৰু তাৰ পৰা সেই ব্যক্তিজনৰ নাম্বাৰটো আপুনি ছেভ কৰি ল'ব পাৰিব। মই আপোনালোকক এটা QR কোড স্কেন কৰি দেখাই দিছোঁ। মই আৰু এটা মোবাইলত মোৰ যিটো QR কোড হয় সেই QR কোডটো মই অ'পেন কৰি থৈছোঁ। মই এতিয়া স্কেন কোডত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত দেখা পাইছে এইটো QR কোড স্কেন হৈ আছে, স্কেন হৈ গ'ল। স্কেন হোৱাৰ লগে লগে এনেকুৱা ধৰণৰ আপোনালোকৰ সন্মুখত আহি যাব। ইয়াত সেই যিটো QR কোড আপোনালোকে স্কেন কৰিছে সেই ব্যক্তিজনৰ নাম্বাৰটো ইয়াত আহি যাব। আপোনালোকে দেখা পাই আছে তাৰ সেই ব্যক্তিজনৰ হোৱাটছআপ নাম্বাৰটো ইয়াত আহি যাব। ইয়াত নামটো আহি যাব। তাত আপোনালোকে দেখা পাইছে এড টু কণ্টেক্ট বুলি আহিছে। আপোনালোকে যদি এইটো ছেভ কৰিব বিচাৰে তেন্তে এড টু কণ্টেক্টত গৈ ক্লিক কৰিব। মই ইয়াত এড টু কণ্টেক্টত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে ছেভ কৰিব পাৰিব। এনেকুৱা ধৰণে আপোনালোকে ছেভ কৰি ল'ব পাৰিব। বন্ধুসকল, এইটোতো হ'ল ওচৰা ওচৰিকৈ থাকিলে, কিন্তু যদি কোনোবা ফ্ৰেণ্ড বা ৰিলেটিভছ আপোনাৰ পৰা দূৰত আছে আৰু আপোনাৰ পৰা তেওঁলোকে আপোনাৰ হোৱাটছআপ নাম্বাৰটো বিচাৰিছে আৰু আপুনি তেওঁক আপোনাৰ হোৱাটছআপ নাম্বাৰটো চেণ্ড কৰিব লাগে, তেতিয়াও কিন্তু আপুনি আপোনাৰ হোৱাটছআপ নাম্বাৰটো নিদি পেলাই এই QR কোডটো তেওঁক শ্বেয়াৰ কৰিব পাৰে। তাৰ কাৰণে আপোনালোকে ওপৰত শ্বেয়াৰৰ অপশ্যন দেখা পাইছে, তাত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত বহুতো অপশ্যন আহি যাব। আপোনালোকে দেখা পাইছে ইয়াত আপোনালোকে হোৱাটছআপৰ সহায়ত শ্বেয়াৰ কৰিব পাৰে, ফেচবুকৰ সহায়ত শ্বেয়াৰ কৰিব পাৰে,
ইমেইল বা জিমেইলৰ সহায়ত শ্বেয়াৰ কৰিব পাৰে আনকি আপোনালোকে টেক্সট মেছেজৰ সহায়তো এই যিটো QR কোড হয় সেই QR কোডটো আপোনালোকে সেন্ড কৰিব পাৰে মই হোৱাটছআপত সেন্ড কৰি আপোনালোকক দেখাই দিছো হোৱাটছআপ ইয়াত মই এটা কন্টাক্ট সিলেক্ট কৰিছো এই কন্টাক্টত সিলেক্ট কৰাৰ লগে লগে এটো সেন্ড কৰি দিছো আপোনালোকে দেখা পাইছে এটো সেন্ড হৈছে এতিয়া সেই যিজন ফ্ৰেন্ড বা সেই যিজন ৰিলেটিভ বা সেই যিজন ব্যক্তি আপোনাৰ নাম্বাৰটো যদি সেভ কৰিব বিচাৰে তেনেহলে এই যিটো লিংক হয় এই লিংকটোত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত এনেকা ধৰণে আহি যাব ইয়াত হোৱাটছআপ নাম্বাৰটো আহিব ইয়াত ওকে আহিছে কিন্তু তাত এড বুলি আহিব কিয়নো এই নাম্বাৰটো মই আগতে সেভ কৰি থৈছিলো সেই কাৰণে ইয়াত ওকে বুলি আহিছে যদি নিউ হয় তেন্তে ইয়াত এড বুলি আহিব তাৰপিছত সেই এডত গৈ ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে সেই নাম্বাৰটো তাত সেভ হৈ যাব লগতে আপোনালোকে এই যেটো QR কোড হয় সেই QR কোডটো আপোনালোকে প্ৰিন্ট কৰি আপোনালোকৰ দোকান বা আপোনালোকৰ যদি কোচিং সেন্টাৰ আছে তাতে আপোনালোকে লগাই থব পাৰে তাৰ পৰাই যিসকলে আপোনাৰ WhatsApp নাম্বাৰৰ প্ৰয়োজন হ'ব মানে যিসকলক আপোনাৰ WhatsApp নাম্বাৰটো প্ৰয়োজন হ'ব তেওঁলোকে এই QR কোডটো স্ক্যান কৰি আপোনাৰ নাম্বাৰটো সেভ কৰি দিব পাৰিব বন্ধুসকল ইয়াত আৰু এটা অপচন আছে মই এই থ্ৰীডট ক্লিক কৰিছো ক্লিক কৰাৰ লগে লগে ইয়াত আৰু এটা অপচন আহি গৈছে ৰিসেট QR কোড দেখা পাইছে বন্ধুসকল এই অপচনটোৰ সহায়ত আপোনালোকে আপোনালোকৰ যেটো QR কোড হয় সেই QR কোডটো ৰিসেট কৰিব পাৰে মানে আপুনি যদি বেছিকৈ এই QR কোডটো শেয়াৰ কৰিছিলে আৰু আপোনাক যদি কিবা আল্টু ফাল্টু মেছেজ বা স্প্যাম মেছেজ আহিব ধৰিছে তেনেহলে আপোনালোকে আপোনালোকৰ যেটো QR কোড হয় সেই QR কোডটো ৰিসেট কৰিব পাৰিব মানে এনে কৰাৰ ফলত আপোনাৰ যেটো QR কোড হয় সেই QR কোডটো চেঞ্জ হৈ যাব মই ইয়াত ক্লিক কৰিছো ক্লিক কৰি ইয়াত ৰিসেটত ক্লিক কৰিছো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওকে আপোনালোকৰ যেটো QR কোড হয় সেই QR কোডটো চেঞ্জ হৈ যাব এনেকা ধৰণে আপোনালোকে কাৰোৰে WhatsApp নাম্বাৰ নুলুৱাকৈ বা আপুনি কাকুকে আপোনাৰ WhatsApp নাম্বাৰ নিদিয়াকৈ এই QR কোডৰ সহায়ত আপোনালোকে WhatsAppত চাট কৰিব পাৰে আশা কৰো আপোনালোকে এই ভিডিওটো পা কিবা শিকিব পাৰিছে যদি এই ভিডিওটো পা আপোনালোকে কিবা শিকিব পাৰিছে তেন্তে ভিডিওটো লাইক কৰিব যিমান পাৰে ভিডিওটো শেয়াৰ কৰিব যাতে আপোনালোকৰ ফ্ৰেণ্ড সকলেও এই টিপছটো গম পায় আৰু ভিডিওটো কেনে পাইছে আপোনালোকে কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে নপৰা ষ্টেক টক্স ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ওয়াচিং ফৰ দিস ভিডিও